জীৱনৰ আন এখিনি সময় কেমেৰাৰ লেন্সেৰে বন্দী কৰি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। নাম দিছোঁ মিনি ভ্লগ। হাই, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ভাল। ৰাতিপুৱাই আজি এখিনি কামত ওলাইছোঁ। প্ৰথম কামটো এয়া। এই ভ্লগটো অকণমান দীঘল হ'ব, কাৰণ এইটো হৈছে তাৰে পাৰ্ট 1। আমি আহিছোঁ মোৰ ভণ্টি এজনীৰ সৈতে একেলগে বুঢ়ী গোসানী দেৱালয়লৈ বুলি দিনটোৰ প্ৰথমটো কাম কৰিবলৈ। চাকি এগছ দিবলৈ আছিল, বহুদিনৰ পৰা আশা পালি আছিলোঁ, গতিকে মাৰ ওচৰলৈ এপাক আহিলোঁ। মাক দেখা কৰিবলৈ নোৱাৰোঁ, সময় তাৰিখৰ কিবা কথা আছেনে? আহি এয়া চাকি ধূপ জ্বলাই মাৰ ওচৰত সেৱা কৰিলোঁ। ব্লগটো অকণমান দীঘল হ'ব, সেয়েহে পাৰ্ট 1 পাৰ্ট 2কে ৰাখিছোঁ। চাবলৈ নাপাহৰিব। আশা কৰোঁ এই যাত্ৰাত আপোনালোকেও সহযাত্ৰী হ'ব। ভগৱানৰ ওচৰত এনেকৈ মূৰ দুৱাই এই ঠাইখিনিৰ ঐতিহ্য আপোনালোকলৈ বুলি আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দিছোঁ। এইটো ভ্লগত নহয়, অহাটো ভ্লগত। আজি